নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ চেনেল মিছেছ বসুলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল আজি মই কি বনাব ওলাইছোঁ আপোনালোকে দেখি আছে ভিডিঅ'টো চাই থাকিব আজি মই বনাম কলফুলৰ সৈতে ব্ৰইলাৰ মাংস এয়া কলফুল কাটি লৈছোঁ অকণমান নিমখ দি মই কলফুলখিনি ভালদৰে ধুই ল'ম নিমখ অকণ দিলে মানে কলফুলৰ আঠা আঠা যে সেইটো নাইকিয়া হয় সেইকাৰণে মই নিমখ অকণ দি কেনে কলফুল ধুই লওঁ ইয়াত তেল দিছোঁ তেলকণ গৰম হোৱাৰ পিছত তেজপাত শুকান জলকীয়া দিছোঁ 3টা পিঁয়াজকণ দিলোঁ এতিয়া মই পিঁয়াজকণ অকণমান ৰঙচুৱাকৈ ভাজিম দিছো ব্ৰইলাৰ মাংস আদা নহৰুৰ পেষ্ট নিমখ হালধি আটাইবোৰ দি মিক্স কৰি মই এনেকৈ 5 মিনিটমান সময় ভাজি লৈছোঁ বৰ ধুনীয়া কালাৰ এটা আহিছে এতিয়া দিছোঁ মই কলফুল বন্ধু বান্ধৱীসকল আপোনালোকে কলফুল খাই ভাল পায়নে নাই সেইটো মোক কমেণ্টত জনাব মই কিন্তু খুবেই ভাল পাওঁ মোৰ বৰ প্ৰিয় পানী অকণ দিছোঁ পানী বেছি নাই দিয়া যিহেতু ব্ৰইলাৰ মাংস ইমান বেছি পানী নহ'লেও হয় অকণমান মছলা দিছোঁ গৰম মছলা আৰু এয়া জিৰা জালুকৰ গুড়ি প্ৰায় মাংসখিনি হৈ গ'ল মোৰ কলফুলৰ সৈতে ব্ৰইলাৰ মাংস চাওঁ বাৰু কেনেকুৱা হৈছে শেষত ধনিয়া পাত দিছোঁ দেখিবলৈ বন্ধু বান্ধৱীসকল দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ খুবেই সোৱাদ হৈছে আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰিব আপোনালোকেও বৰ সোৱাদ হৈছে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ